everyone, মই সংগীতে আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আজি ওলাই আহিছো এটা ঘৰলৈ যাওঁ বুলি পেলাই নবাহি ক'ত যাবা? ঘৰলৈ যাবা। Hi everyone, আমি ঘৰ আহি পোৱা সময় প্ৰায় 1 ঘণ্টা মানে হৈ গ'ল আৰু এতিয়া আমি মাথাৰিলে আহি আছো এতিয়া। আমি এতিয়া মাথাৰিলে আহি আছো কাৰণ পানী এবাৰ বহা নাছিলে কিন্তু আজি ৰাতিপুৱা হঠাতে পটককে বহুত পানী হৈ গ'ল সেইকাৰণে বোলো মাথাৰি পৰা এপাক আহোগে। এয়া হৈছে আমাৰ নামঘৰৰ আমাৰ গাঁৱৰ নামঘৰ আমাৰ ঘৰৰ ওচৰতে। এই যে দেখিছে মাথাৰিটো মানে এই মাথাৰিটোৰ এইটো পাৰে মানে মই দেখুৱাৰ বাওফালে আমাৰ ঘৰ আৰু এইটো পাৰে এয়া দেখিছে ইমান পটককে পানী আহি গ'ল। আজি ৰাতিপুৱা আহিছে বুলি কৈছে দেউতাই, কালি নেকি ইয়াতে পানী নাছিলে হেনো আৰু এইফালে ইয়াতে সকলোৱে মাটি ৰুইছিলে আৰু এতিয়া গোটেই ৰোৱা মাটিখিনি এতিয়া এই পানীৰ তলতে ডুব গ'ল। দেউতা এইফালৰখিনি সমলা বাহঁতৰ সেইফাললৈকে বাবু এতিয়া বেছি দ নিচিনা লাগিছে আমাৰ ঠিকাটো আছে। কালিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলো কিন্তু মোৰ কন্টিনিউ কৰা নহলে সেইকাৰণে আজি হৈছে দেওবাৰ। কালি ঘৰৰ পৰা আহিলো, আহি কৰি পেলাইতো একদম মোৰ খুব বেছি লৰালৰি হৈ যায় কাৰণ ইভিনিং ডিউটি থাকে। আহি পেলাই মই ভাত ৰান্ধিব লাগে, ভাত ৰান্ধি কৰি খাই অকণমান ৰেষ্ট কৰিলো। তাৰপিছতে বাহি শুলে। তাৰ মানে ঘৰলৈ গ'লে তাৰ হোমৱৰ্ক আছিলে কিন্তু ঘৰলৈ গ'লে সি মন নকৰে আৰু হোমৱৰ্ক কৰিবলৈ। ময়ো জোৰ নকৰোঁ যিহেতু সিনো কিমান আৰু তাৰ বয়স হৈছে ন, অকণমানি এটা ল'ৰা। তাৰ বয়সতো আমি স্কুলে যোৱা নাছিলোঁ, আমি পঢ়াই নাছিলোঁ বাৰু। তথাপিও সি শুলে, ভাত খাই কৰি তাৰপিছতে তাৰ হোমৱৰ্ক আছিলে বুলি কৈছোঁ যে তাৰ হোমৱৰ্কখিনি কৰালোঁ। ভাবিছোঁ এতিয়া আকৌ আহোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। বহুত দিন হৈ গ'ল মই ভিডিঅ' দিয়াই নাই। আচলতে যোৱা সপ্তাহটো মানে মন চনবোৰে মোৰ ভাল নহয় আচলতে, কাৰণ সকলোৱে যিহেতু গম পাইছে ধেমাজিৰ যিটো কাণ্ড হৈ গ'ল। আচলতে মই সেই কথাটো ইমান বেছি ভাবিছোঁ মানে গোটেই সপ্তাহটোৱে আচলতে মোৰ মনটো খুব বেছি বেয়া। সেই কথাটো আচলতে পাহৰোঁ বুলি ভাবিলেও মোৰ ইমান বেছি ভয় লাগে নহয়, আকৌ বাৰে বাৰে মনলৈ এতিয়াও মোৰ আহি থাকে। ইমান চেষ্টা কৰিছোঁ সেইটো কথা মনলৈ নানো বা পাহৰোঁ। আচলতে কেনেকুৱা হৈ গৈছে ন পৃথিৱীখন, মানুহৰ মানসিকতাবোৰ ইমান বেছি বেয়া লৈ যে ঢাল খাইছে, মানে আচৰিত লাগে ভাবিলে। কেনেকুৱা সাহসত, কি সাহসত বাৰু মানুহে ল'ৰা ছোৱালীক, ল'ৰাবোৰ বাৰু ল'ৰা ইমান কথা নাই কিন্তু ছোৱালীবোৰ বাৰু কেনেকৈ মাক দেউতাকে বাৰু ঘৰৰ পৰা বাহিৰত পঠাব। আশা কৰিছোঁ মানে তেনেকুৱা এটা ঘটনা অসম বুলি নহয় আচলতে পৃথিৱীতে তেনেকুৱা এটা ঘটনা যাতে দুনাই আৰু নঘটক। আচলতে এনেকুৱাবোৰ ঘটনা শুনিলে কেনেকৈ বাৰু মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক হোষ্টেলত ৰাখি পঢ়াব বাৰু ভাবকচোন। আৰু বাদ দিছোঁ সেইবোৰ কথা ভাবি নাথাকোঁ। এইবোৰ কথা ভাবি থাকিলে আচলতে মনবোৰ খুব বেছি বেয়া লাগে। আশা কৰিছোঁ আৰু কেনেকুৱাবোৰ ঘটনা যাতে আমি শুনিবলৈ নাপাওঁ। আমি সকলোৱে যিহেতু, মোৰ বুলি নহয় আচলতে সকলোৰে সেই কথাটোৰে আচলতে কাৰণে সকলোৰে নিশ্চয় মনটো খুব বেছি বেয়া। আৰু বাদ দিছোঁ এইবোৰ কথা, এইবোৰ পাতি থাকিলে মোৰ মন চন আকৌ বেয়া লাগিব। 8টা বাজিবৰ হ'ল, এতিয়া খানা বনাবলৈ আহিছোঁ। আজি মই জিৰা ৰাইচ বনাম, আপোনালোককো দেখুৱাম মই কেনেকৈ বনাই যাওঁ। তাৰহ'লে আপোনালোকে এতিয়া ৰেচিপিটো চাই লওক। এতিয়া মই 2-3 মিনিটমান চাউলখিনি এনেধৰণেৰে ৰাখিম। চাউলখিনি এয়া মই টুকি ৰাখিছোঁ। এতিয়া কুকাৰটো গৰম হ'লত মই ইয়াতে দিছোঁ 2 চামুচ ঘিউ। এতিয়া মই ইয়াতে দি দিছোঁ কেইটামান সৰু সৰুকৈ 3টামানে দিছোঁ মই তেজপাত, তাৰপিছতে 2টা মই শুকান জলকীয়া দিম। তাৰপিছতে মই কেইটুকুৰমান ইয়াতে দিবলৈ লৈছোঁ দালচেনি। যিহেতু মই বনাবলৈ লৈছোঁ জিৰা ৰাইচ, সেইকাৰণে জিৰা কেইটা মই অকণমান সৰহকৈ দিবলৈ লৈছোঁ। এয়া হৈ গ'ল। এতিয়া মই ইয়াতে টুকি থোৱা চাউলখিনি ইয়াত দি দিছোঁ।
হৈ গ'ল চাউলখিনি দি পেলাই এতিয়া মই লাহে লাহে ভাল ধৰণেৰে গোটেই চাউলখিনি এনেধৰণেৰে লৰাই দিছোঁ লাহে লাহে লৰাব লাগে নহ'লে আকৌ চাউলখিনি ভাঙিও যাব পাৰে যিহেতু চাউলখিনি অকণমান ভাজি ল'লোঁ এতিয়া মই ইয়াতে এইটোকে জোখ কৰি লৈছোঁ কাপটোকে এতিয়া মই দিবলৈ লৈছোঁ পানী পানী যে দিছোঁ মই সেইটো কাপটো জোখেৰে সম্পূৰ্ণ 2 কাপ চাউল দিয়া নাছিলোঁ সেইকাৰণে মই পানী দিছোঁ 2 কাপ দি পেলাই অকণমান পানী দিছোঁ এতিয়া মই ইয়াতে দিলোঁ অকণমান নিমখ দিছোঁ তাৰপৰা ইয়াত দেখিছিলে মই অকণমান নেমু চেপি পেলাই ইয়াতে দি দিছোঁ এতিয়া ভাল ধৰণেৰে এনেকৈ লৰাই পেলাই মই আপৰখন লগাই পেলাই এটা চিটি দিম হাই এভৰিৱান ভাত পানী খাই কৰি হৈ গ'ল এতিয়া এয়া 10টা বাজি গ'ল ভাবিছোঁ ভিডিঅ'টো আৰু শেষ কৰোঁ বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে সদায় কোৱাৰ দৰে আজিও কৈছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ভালে থাকক সুস্থ থাকক আৰু ফূৰ্তি কৰি থাকক বাই